ভাবিছোঁ, কিন্তু দাদাহঁতে বহুত ফটো মাৰিলে, আমাক ভাল লাগিলে নেকি। আশাবোৰ দিয়া হৈ গ'ল, বহুত বেছি ক'লে ধৰিছে, ইমান ভাল লগা হৈ আছে। আগলে এনেকে মৰম আশে সিহ দুইফালে দুইজন বুলি ক'লে আৰু মই একো আমাৰ ভিডিঅ' চাই বোলে আমাৰ ফেন। আজি ওলালো লক্ষ্মী পূজা চাবলৈ। মোৰ লগত যাব জুমকি, ইফালে অৰ্জুন আৰু মানুহজনে পূজাত যাবলৈ ফ্লিপকাৰ্টৰ পৰা কাপোৰ অৰ্ডাৰ কৰিছে আৰু আইনাত চাই কি হাঁহি আছে, তাও ফূৰ্তি চাওক। আৰু এইফালে বেটাই আগতীয়াকে গাড়ীত বহি আছে, তাই গাড়ীতে থাকে ওলালে। আৰু এইফালে বিশ্বকৰ্মা বনাই থোৱাটো নষ্ট কৰি দিলে কোনোবাই একদমৰে। আৰু এইফালে মোৰ মাও যাব ওলাই গৈ আছো আমি বিজনীত লক্ষ্মী পূজা চাবলৈ। শুনা মতে তাতে বোলে বহুত ডাঙৰ হয়, দেখি পোৱা নাই, ফাৰ্ষ্ট টাইম গৈ আছো। এনেকে ব্ৰিজ আহি পালো। মোৰ মা দুৰ্গা পূজাও নাচালে, সেইটো কাৰণে ভাবি ললো লক্ষ্মী পূজাই বিজনীত চাবলৈ লৈ যাওঁ। এনেকে জুবিনদাৰ গান শুনি শুনি আমি লাহে লাহে গৈ আছো, যিহেতু আমি পুৰা লট। আৰু এইফালে আমাৰ জুমকি পুৰা লাজ কৰে আৰু এইফালে পুৰা বহি আছে মাহঁতে। অন্য দিনৰ দৰে গাৰ্ভিক আজিও ফিউজ এনেকে মানে ভিডিঅ' কৰি আছে তাৰ মাকে, আৰু মই গাড়ী চলাত ব্যস্ত। আহি পালো বিজনী আৰু ইয়াতে গাড়ী পাৰ্কিং কৰিলো। চাব পাৰে বেটাক পুৰা জোতা পিন্ধি দি আছে, তাৰ খুৰাই মানে বেটাৰ জোতা খোলে গাড়ীত থাকি। ইয়াতে যোনটো পাৰ্কিঙৰ ফিজ চকু কপালত উঠি গৈছে, 200 টকা। বহুত বেছি হৈছে ইয়াৰ ৰাইজ, অলপ কমাব লাগিছিল। ইয়াতে এন্ট্ৰি মাৰাৰ লগে লগে বেটাৰ দুষ্টামি ওলাই গৈছে, মানে খালি গাড়ী পচন্দ কৰে সি, একদম মানে ডিষ্টাৰ্ব কৰে। ইফালেদি মেইন মন্দিৰত যায়, আমি গম নাপালো, আগত ওলাই গৈছো আমি এনেকে, যিহেতু গম নাপাওঁ। আৰু বেটাই এইটো দেখি মানে উঠিবই বোলে, তো মাকে দেউতাক এনেকে ভিডিঅ' কলিং কৰি দেখুৱাই আছে, তো এনেকে অলপ বেটাক উঠালো মানে ন। আৰু ইফালে এনেকে ভিতৰত চলা চাবলৈ সোমালো, আৰু কিছুমান দোকান বনিহে আছে, এতিয়ালৈকে বনোৱা হোৱা নাই সম্পূৰ্ণ। আৰু যিমান কাপোৰৰ দোকান বনাইছে মানে এনেকুৱা চাঙৰ ওপৰত বান্ধিছে, এয়া চাব পাৰে, এইটো চাং তক্তা পাৰি থৈছে পুৰা। আৰু ইয়াতে যিমান মানুহ হয় ভাঙি যাব নেকি এনেকুৱা লাগি আছে মোৰ। আমি আগে আগে গৈ থাকো, মা আৰু এনেকে পিছে পিছে দোকানত কিবা দেখিলে মানে এনেকুৱা পুৰা দাম দৰ কৰি থাকে। আমি আগত যাই কিন্তু পিছত চালেহে মাক দে। তেতিয়াহে আমি গম পালো যে মন্দিৰ ইপিনেদি যায়। তো লাহে লাহে এনেকে গৈ আছো, আৰু লাইটিং চাইটিং জ্বলোৱা নাই, যিহেতু দিন হৈ আছে, আমি অলপ দিনতে আহিছিলো। আৰু বেটাই নিজৰ গাড়ী নিজে দাঙি দেখিছে। ফাইনেলি মন্দিৰ দেখি পালো। ইয়াৰ পৰা দেখিয়ে মোৰ ৱাও ওলাই গৈছে মুখেদি, ইমান ধুনীয়া মন্দিৰ। ইয়াতে আহি সঁচাকে বহুত ভাল লাগিছে। মই মানে দেখি চক খাই গৈছো, মানে কি ক'ম, ভাষাই নাই ক'বলৈ। আৰু ইয়াতে মন্দিৰৰ আগত মানে এনেকে নাম চলি আছে, নামৰ চালো। এই মন্দিৰটো মই জানামতে 2 বছৰ বনোৱাতে লাগিছে বোলে, আৰু এই মন্দিৰটো গুজৰাটৰ মিস্ত্ৰীয়ে বনাইছে বোলে, তথাপি 2 বছৰ লগাইছে এইটো বনোৱা। ইমান ধুনীয়া লাগিছে, কি ক'ম, মই মানে ক'বলৈ ভাষাই নাই সঁচাকৈ। মন্দিৰখন চাই থাকোঁতে বাইদেউ এজনে আহি পালে আমাৰ ভিডিঅ' চাই বোলে, আমাৰ ফেন বুলি ক'লেও ভুল নহ'ব। ফটো চটো মাৰি ল'ল আৰু কথা চথাও পাতি ল'ল, বহুত বেছি ভাল লাগে এনেকুৱা লগ পাল। দিছ ইজ লক্ষ্মী মন্দিৰ, মোৰ মুখৰ পৰা অনলি ফৰ ৱাও ওলাই, চাৰিওফালে ৱাও গাইছ। আৰু ইয়াতে অকণমান ৰখি নাম গানো চালোঁ, বহুত বেছি ভাল লাগে এনেকুৱা দেখিলে। আৰু যিমান সন্ধিয়া ৰাতি হ'বলৈ ধৰিছে, ইমান ভাল লগা হৈ আছে মন্দিৰটো, আৰু সঁচাকৈ ৰাতি বহুত বেছি ভাল লাগে। ইয়াতে যে ভিৰ হৈ আছে ভিডিঅ' বনাবলৈ, ময়ো আহিলোঁ ওচৰত চাবলৈ, ইও বনাম বুলি ভাবি আছে, ইয়াৰে বনোৱা হোৱা নাই চাওক। আৰু এই যে ভিডিঅ' বনাই, ইয়াৰ অ'নাৰটো বোলে আমাৰ ভিডিঅ' চাই, তো আমাক লগ পাই বহুত কথা পাতিলে, তো আমিও ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু এইফালে পূৰা ফটো চটো মাৰি লৈ আছে, এনেকুৱা দেখিলে মনৰ পৰা বহুত বেছি ভাল লাগে। আৰু ইয়াতে যে ভিডিঅ' বনাই, তো এজনৰ 50 টকাকৈ লয়, তো আমাৰ বাৰু কিমান লয় নাজানো, আমি বনাম বুলি ভাবিছোঁ, কিন্তু দাদাহঁতে বহুত ফটো মাৰিলে, আমাক ভাল লাগিলে নেকি। আশা কৰোঁ এনেকৈ মৰম আৰু আগলৈ দি থাকে, ময়ো আপোনালোকৰ বাবে ভাল ভিডিঅ' ৰিলচবিলাক বনাবলৈ চেষ্টা কৰি থাকিম, আৰু এনেকৈ যাতে আপোনালোকে মোক মৰম ছাপোৰ্ট কৰি যায়। এনেকুৱা ভিডিঅ' বনাই পোৱা নাই, তাৰ কাৰণে নাযাওঁ বুলি কৈছিলোঁ, কিন্তু দাদাজনে ইমান জোৰ কৰিছে, তাৰ কাৰণে থেংক ইউ দাদা। একদম বাৰু ফাইনেলি উঠি গ'লোঁ, আৰু ৰিলচ বনাবলৈ এনেকৈ থিয় হওঁ, দুইফালে দুইজন বুলি ক'লে, আৰু মই একো কৰা নাই, লাজ লাগি আছে, বহুত মানুহ ভবাই নাছিলোঁ মই বিজনেত আহি যে আপোনালোকৰ পৰা ইমান মৰম ছাপোৰ্ট পাম, আৰু আশা কৰোঁ এনেকৈ মৰম দি থাকিব। আৰু ইমান মানুহ আছে, সঁচাকৈ বহুত বেছি লাজ লাগিছে, তথাপিও কৰি আছোঁ আৰু অলপ চলপ, আৰু আপোনালোকক দেখুৱাই আছোঁ ইয়াতে ভিডিঅ' শ্বুট কৰাটো কেনেকুৱা হৈছে।
আৰু এইফালে মাকে আৰু বেটাই এনেকৈ ৰিল বনাই আছে, মই ভিডিঅ' কৰি আছোঁ। আৰু আমি ইয়াতে ভিডিঅ' বনোৱা 150 টকামান হৈ গৈছে, কিন্তু দাদাজন পইচা ল'ব নোখোজে, কিন্তু আমি কিবা এটা মিলাই দিলোঁ। দাদাজনক বহুত বেছি ধন্যবাদ থাকিল দেই, থেংক ইউ দাদা। আৰু এইফালে দাদা বাইদেউ আহিলে আৰু এনেকৈ আমাক লৈ ফটো চটো মাৰি ল'লে, যাতে আগলৈ এনেকৈ মৰম আশীৰ্বাদ কৰি থাকে আৰু আমিও চেষ্টা কৰিম আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ। আৰু ইয়াৰ লোকে চাই থকাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ, আৰু শেষ কৰি চাব বুলি আশা ৰাখিলোঁ। বহুত টাইম ঘূৰাৰ পিছত ঘুগনি ৰুটি খাবলৈ সোমালোঁ, আৰু বহুত বেছি ভোক লাগিল। এনেকৈ আমি চবেই বহি গ'লোঁ, ভোক লাগিল। ৰাতি হৈছে কাৰণে লাইটবোৰ দিয়া হৈ গ'ল, বহুত বেছি ভাল লাগিল। আৰু এইফালে মিনা বজাৰ ফালে ঘূৰিবলৈ আহিলোঁ। যিকোনো বস্তু বহুত বেছি দাম পাই আছোঁ মই ইয়াতে। আৰু এইফালে বেটা বোলে ইয়াতে উঠিব, তো উঠালোঁ, কিন্তু বেটা বহুতে ভয় খায়, তো তাৰ খুৰাই এনেকৈ পিছে পিছে ঘূৰি আছে। এইটো 50 টকা লৈছে, ঠিকে আছে বাৰু, চব জেগাতে 50 টকাই উঠিছোঁ আমি, মানে যিমান ঘূৰিলোঁ। এতিয়া আৰু মই বেটাৰ লগত এনেকৈ ঘূৰি আছোঁ, মানে তাৰ হাতটো ধৰি থাকিব লাগে, নহ'লে মস্ত চিল্লাই, গম পাইছা না। আৰু চাওক না, আমি পূৰা একেলগে আছোঁ, কাৰণ ইয়াতে যদি হেৰাই যাওঁ, মানে ক'ত আছোঁ ভালকৈ আমি ক'ব নোৱাৰিম, মানে চবেই একেলগে আছোঁ। য'ত যায় মানে পিছে পিছে আমি গোটেইকেইটা যাওঁ, গম পাইছে না। ইয়াতে কাপোৰৰ দাম সুধিছিলোঁ, কিন্তু যেতিয়া কাপোৰৰ দাম কয় চকু কপালত উঠি যায়, বাপৰে বাপ। বেটাক এনেকৈ কান্ধত তোলাই লৈছে, কাৰণ হাতত লৈ লৈ ভাগৰ লাগিল বোলে তাক। আৰু এই বস্তুটো বেটাৰ কাৰণে লৈ ল'লোঁ, এইটো কিবা বুলবুলনি কি কয় নাজানো, যি হওক ল'লোঁ। আৰু ইয়াতে অহাৰ পৰা 3-4 ঘণ্টা ঘূৰিলোঁ, কিন্তু মেলাটো এতিয়ালৈকে শেষ কৰিব পৰা নাই। ইমান ডাঙৰ, আচৰিত পাইছোঁ। আৰু এইফালে অকলে অকলে গৈ আছে আগে আগে, আমি পিছে পিছে, আৰু ই বেটাক দাঙি থৈছে। প্ৰথমবাৰ এনেকুৱা ডাঙৰ মেলা দেখিছোঁ, বাপৰে বাপ, আৰু আহিম নেকি এনেকুৱা লাগি আছে। চাওঁ বাৰু কি হয়, যদি যাওঁ মই আপোনালোকক আপডেট দি থাকিম, মই গৈ আছোঁ বুলি নে কি। আৰু এইফালে মানুহজনে হাঁহি চাওক, কি বা কৈ আছে সিহে জানে। আৰু যাই থাকোঁতে এই বস্তুটো দেখি ল'লে, এইটো হৈছে ৰুটি হিট দিয়া, মানে জুইত যে হিট দিয়ে, এই বস্তুটো ল'লোঁ। এতিয়া গোটেইকেইটা গাড়ীত বহি এনেকৈ লাহে লাহে গৈ আছোঁ। আৰু যেতিয়া ট্ৰাফিক হৈছে, মানে এতিয়া একদমবাৰে ৰাতি হ'ল বুলি ক'ব লাগিব, টাইম 7টামান বাজিলে ইয়াতে, গম পাইছা না। আজিলৈ মানে আকৌ লগ পাম নেক্সট ভিডিঅ'।